মজা আছে না হাই ইউটিউব চ্যানেল হাই ফ্রেন্ডস চ্যানেল টু ওয়েলকাম টু মাই ইউটিউব টু মাই চ্যানেল কি কয় ভিডিঅ'টো আৰম্ভ কৰিম না শেষ কৰিম বুলি কয় এই শেষে হ'ব না আৰম্ভ হ'ব যিহে হ'ব আৰু বল চেনেলটো ইউটিউব কি হয় নাজানো নতুনটো শিকি আছো মানে এখনো ডাইৰেক্ট ধৰব আৰু দেই আজি আমি যাম এটা জায়গাত একদম মানে জংগলৰ মাজত প্ৰায় আমি য'ত যাম তাতে প্ৰায় 10 কিলোমিটাৰ আণ্ডাৰত মানে মানুহ নাই তেনেকুৱা এটা আমি ঘৰত যাই আছো আজি ক'ত যাই আছো ভিডিঅ'টো চাই থাকিলে গম পাই যাব অলপ অদ্ভুত হ'ব অদ্ভুত আজিৰ পৰা আমি জংগলত যাম এডভেঞ্চাৰ বুলি ক'ব পাৰি নপৰে এইটো কি বস্তু আছে এইটো হৈছে আগৰ দিনৰ মানে ৱাটাৰ টেংকি ইয়াৰ ওপৰত পানী উঠাইছিলে তাৰপিছত ইয়াত যিমানখিনি মানে গাঁও আছে তাতে পানী দিছিলে এইটোৰ পৰা মানে ইয়াত মানে দংকল পুতিব নোৱাৰিলো পাহাৰৰ জেগা অলপ বাগান আছে ইয়াত বাগানৰ মানুহবিলাকক ব্ৰিটিছৰ দিনতে বনোৱা হয় এইটো ইয়াৰ পৰা গাঁৱত পানী দিছিলে মানে বাগানৰ মানুহখিনিক পানী দিছিলে কিন্তু ইয়াত পানী ক'ৰ পৰা উঠাইছিলে ইয়াত পানী উঠাইছিলে এইভাগে পাহাৰৰ পৰা কি কৰি আনিছিলে পানীটো মই তাকে ভাবি আছো পাহাৰৰ পৰা কিবা কৰি ইয়ালে পানীটো আনি ইয়াত উঠাইছিলে ইয়াৰ পৰা আৰু 1 কিলোমিটাৰ ইভাগেহে মানুহ আছে আকৌ ইয়াৰ পৰা পাইপেদি লৈ গৈছিলে এইটো গম পাইছো কিন্তু পাহাৰৰ পৰা ইয়াত কেনেকৈ পানী উঠাইছিলে সেইটোহে বুজি পোৱা নাই চাগে ইয়াত কিবা মটৰ চটৰ আছিলে ইয়াত চাগে মটৰ আছিলে কিন্তু ইয়াত মানে ঠাণ্ডা নাই পানীটো কিন্তু পাহাৰৰ পৰা আনিছিলে পানী ইয়াত উঠাব লাগে বাদ দি আৰু ব্ৰিটিছে যেনেকৈ বনাইছে আৰু আগত পানী নাপাইছিল পাহাৰৰ পৰা পানী আনি খুৱাইছিল কিন্তু আমি যাই আছোঁ আজি বহুত ভিতৰ জেগাত ভিতৰ মানে বহুত ভিতৰ ন পোৱালি আৰু কিমান আছে 2 কিলোমিটাৰ ক'ৰবাত আছে এই জংগলত মানুহ পাহাৰে পালোচোন নদী কেনেকৈ পাৰ হ'ব এতিয়া যাম উৰি বল কিখন বাইক আগত যাব নেকি 1 মিনিট জেঠা আছে জেঠাক সুধিলো আৰু এইটো কি নদী হয় জেঠা এইটো কি নদী কুইলাকাটা নদী মজা জাগা আছে ন আৰু গাঁওখনৰ নাম কি টেংকি বস্তি তলৰ ফালে হয় ইফালে তালমিয়াৰ বুলি কয় তালমিয়াৰ ন গুৱাহাটীৰ পৰা এইটো 100 কিলোমিটাৰ মান হ'ব গুৱাহাটীৰ পৰা প্ৰায় 100 কিলোমিটাৰ মান ভিতৰত ন আৰু ভূটান কিমান দূৰ ইয়াৰ পৰা ভূটান আছে যাব লাগে অলপ দূৰ 2-3 কিলোমিটাৰ ন আৰু আগত ট্ৰি হাউচটো পাম নে পাবি ইয়াতে ট্ৰি হাউচটো পাম আৰু ঠিক আছে এইবাৰ যে পানী হৈছিল এইবিলাকত পানী হৈছিল নে নাই হৈছিল পানী হৈছিল এইবিলাকত ঠিক আছে দে আহিছো গ'ল গাড়ীখন গ'ল দে গাড়ীখনটো গ'ল এতিয়া আমি পাৰ হওঁ যা ইভাগে যা ডাইরেক্ট নদীটোতো পাৰ হ'লো কিবা কৰি এতিয়া আমি পাম আৰু য'ত আহিব লগা আছিলে সেইটো জেগা পাম আৰু মজা চানডে ন আজি এইখন গাড়ীখন আহি পাল বাইকটো ক'ত ৰাখি আমার বাইকটো ইয়াত ৰাখা ইয়াত বাইকটো থলো এতিয়া আৰু আমি আহি পালো ট্ৰি হাউচ এতিয়া আপোনালোকক অলপমান দেখাই লৈছো ইয়াৰ ঠাইটো কেনেকুৱা চাই লওক মজা আছে পুৰা তাৰবিলাক মই এনেই দিয়া নাই ইয়াত হাতী এতিয়া আমি এইটো তাৰটো এনেকৈ পাৰ হ'ব লাগিব এনেকৈ
দেখা এইটো কি ঠাই কৈ দিছোঁ দিয়ক। এইটো হৈছে ওদালগুৰি ডিষ্ট্ৰিক্টৰ টংলাৰ পৰা ভিতৰত ডিমাকুছিৰ পৰা আৰু 12-15 কিলোমিটাৰ ভিতৰত আহিব লাগে পাহাৰত। ভূটান বৰ্ডাৰৰ পাহাৰত ইপিনে এইটো ট্ৰি হাউচ। এইটো হৈছে ইক' টুৰিজম বুলি বনাইছে। ইয়াত অনলি অসমৰ মানুহ নহয়, বহুত দূৰৰ দূৰৰ মানুহ আহে। মই কৈ আছোঁ কৰ পৰা মানুহ আহে ইয়াত। মুৰ্গী আছে ইয়াত, ইমান ডাঙৰ মুৰ্গী ক'ৰ পৰা আহিলে? বুনা মুৰ্গী নেকি? এই বুনাই হওক কিবা হওক। আহি পালো, মোক উঠাই লৈ যাচোন। কেইজন পাৰি? 4জন পাৰি। এতিয়া আমি ওপৰৰ পৰা চাম, ওপৰৰ পৰা তলত কেনেকুৱা দেখি চাম। এতিয়া কি মজা দেখি কিন্তু দেই, ইয়াত থাকিয়ে ভাল লাগিছে। ওপৰৰ পৰা ভালেই লাগে। এইটো ভূটান পাহাৰ হয়। ইয়াৰ আধা মানত ইণ্ডিয়া আৰু ভূটানৰ খুঁটিটো আছে। উঠি যাব লাগে, উঠি গ'লে আধা মানত পোৱা যায় আৰু নাপালে। তই দেখিছিলি না খুঁটিটো? অঁ, ভূটান ওপৰৰ পৰা ভালেই লাগেচোন ন? বহুত ওপৰত আছো। এইটো কিন্তু ট্ৰি হাউচটো 2 তালা হয় ন? তলত 1 তালা, এইটো 1 তালা। এতিয়া লাহে লাহে নামাহে কথা আৰু। এইটো আৰু কি, এইটো তালা মৰা নাই। কিন্তু এইটো লেট্ৰিন বাথৰুম কৰোণাৰ কাৰণে কি এইটো ঠিকে আছে। কিছে এইপিনে এটা ৰুম আছে, অঁ, ভাড়া দিয়ে 1 ৰাতিত 2000 টকা। মানে ল'ৰা ছোৱালী থাকিব পাৰে নেকি? যোনে থাকে আৰু 1 ৰাতিত 2000। খোৱা লোৱা ফ্ৰী আছে। ফ্ৰী মানে ভাতটো দিয়ে নেকি? 2000 টকা এটা ৰুমত 1 ৰাতি থাকিব পাৰি আৰু। এতিয়া আমি নামিম ধুনীয়াকৈ, লাহে লাহে নামিম আৰু মজা 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 মজা। ইটো ডাঙৰ কিবা, সেইটোত যাম। সেইটো যাম। ঐ পোৱালি বল, কিবা এটা খাই লওঁ নেকি? আগত ভোক লাগি আছেচোন। বল বল, কিবা এটা খাই ল'ম। কি অৰ্ডাৰ দিছা? চাওমিন 2 প্লেট, হাফ চাওমিন 2 প্লেট অৰ্ডাৰ দিয়া আছে। চব পাই ইয়াত, মালাই ভাতে যি খায় আপুনি। আমিতো মাল চাল নাখাওঁ, আমি চাওমিনকে খাওঁ। চব পায় কিন্তু ইয়াত, চবটোৱে পায়। বিয়াৰ মাল কি খাব। আচ্ছা, আমাৰ খাওয়া লোৱা হৈ গ'ল। এতিয়া আমি যাবই লাগে, কিন্তু যোৱাৰ আগতে চাম আমি এইখন হোটেলত, মানে ইয়াত ইক' টুৰিজিমত ফৰেনাৰ ক'ৰ পৰা আহিছিল সেইটো চাই। ওদালগুৰি ডিষ্ট্ৰিক্ট টংলাৰ পৰা ভিতৰত ডিমাকুছি বুলি কয়, তাৰ পৰা ভূটান পাহাৰ আহিব লাগে। পাহাৰখনটো আছে, ইপিনে ভূটান, ইপিনে আমাৰ ইণ্ডিয়া। ইয়াতে আমিহে আহিবলৈ টান, কিন্তু মই চালোঁ ভিতৰত USA, ফিলিপাইনছ, ক'বাৰ মানুহ আহিছে। মই দেখাইছোঁ ৰস ক'ৰ মানুহ আহিছে। বনফায়াৰ ট্ৰি হাউচ, এইয়া ঠাণ্ডা দিনত জুই লগাই দিয়ে যে এইটো। এতিয়া এইটো হৈছে চাইনাৰ পৰা আহিছে। এই ছোৱালীজনী চাইনাৰ পৰা আহিছে, গেষ্ট ফ্ৰম চাইনাৰ পৰা আহিছে। বড়ো ড্ৰেছ পিন্ধিছে আহি ইয়াত। আৰু এইটো হৈছে জেনি, এখেত আহিছে আপোনাৰ ফিলিপাইনছৰ পৰা, সুদূৰ ফিলিপাইনছৰ পৰা ইয়াত আহিছে। অ' মাই গড, এই ছোৱালীজনী আহিছে
USA ৰ পৰা কিবা হাতী ৰিচাৰ্জ কৰিবৰ কাৰণে আহিছিলে তেনেকুৱা বহুত জেগাৰ পৰা আহি থাকে ইয়াত মানুহ আমিও আহিব লাগে বহুত মানুহ আহিছে আজি ছানডেটো ছানডে কাৰণে বহুত মানুহ আহিছে না ফ্ৰেণ্ডছ বাই বাই আমি যাব লাগে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিব শ্বেয়াৰ কৰিব